এতিয়া মাহত এতিয়া আমি আকৌ বিয়ালৈ যাবলৈ ওলাইছোঁ আকৌ আজি নেক্সট ডে কালি ভিডিঅ' কৰা নহ'লগৈ আৰু আজি এতিয়া আমি দুপৰীয়া ভাত খাবলৈ যাম এফালে মা খুৰী এনেই চিম্পুলকৈ ওলাইছে এফালে আমাৰ ছোৱালী এফালে হাজবেণ্ড এফালে খুৰাৰ ল'ৰাজন আৰু আমি এতিয়া এনেই আকৌ গুচি আহিমগৈ মানে খাই কৰি লৈ কাকলি কাকন এফালে দেখুৱাই দিয়াচোন ঠিক আছে চা মুনু চা
কথা পাতি থাকিলে গম পাইছা নাম কাহি মাতে তুমি জয়পুৰ আহিব লাগে Bahaya ke sini kuliah apa? আৰু আমাৰ বিয়া খাই বৈ আজৰি হ'লোঁ। কালি আহি পালোহি। কালি ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'লে, বহুত ভাগৰ লাগিলে। ৰাতি 4টামানেই বাজিলে। মানে কইনা নপঠিয়ালে নাথাকিলোঁগৈ। ল'ৰাটো বহুত আমনি কৰিলে, ছোৱালীজনীও আমনি কৰিলে। গতিকে আমি 4টামান বজাত ওলাই গুচি আহিলোঁ ঘৰলৈ। পিছত কইনা 5টামান বজাতহে নিছে বোলে। গতিকে কালি আৰু ভিডিঅ' কৰা শক্তি নহ'লগৈ। আহি কাপোৰ খুলি লগত টোপনি। ৰাতিপুৱা উঠোতেও অকণমান দেৰি হৈছে বাৰু। আজি সেইটো কাৰণে বোলো ভিডিঅ'টো শেষ কৰি দিওঁ। বিয়া গ'ল, কেনেকুৱা পালে, কিমানখিনি পাৰিলোঁ দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ আহিছোঁ, বাই।